এইখিনি বনালে ভাল হ'ব নহ'ব? তো হেল্ল' গাইজ, এইটো হৈছে আমাৰ ইউনিক বাবা আৰু লগত আছে আমাৰ এছিষ্টেণ্ট ইক' বাবা আৰু মই নক'ব বিচাৰিছোঁ এজন আছে। তোমাৰ নামটো কি? ইয়াৰ নাম হৈছে কোমোৰা জালি। এতিয়া মই নতুনকৈ আৰু দুটা মানুহ সজাম আৰু ইয়াৰ এজন আছে মোৰ সন্মুখত। তোমাৰ নামটো কি আছিলে? ইয়াৰ নাম হৈছে ৰূপচেনা। ক'ৰ পৰা আহিছা তুমি? গুৱাহাটীৰ পৰা আহিছে। তুমি ক'ৰ পৰা আহিছিলা? ক'ৰ পৰা আহিছিলা? হা? জাইনুপুৰ গাঁৱৰ পৰা আহিছে। ইউনিক বাবা, তুমি কি কামত আহিছিলা? বম বম বাবা কৈলাশপতি, জয় মহাকামদেৱ বাবা হিমালয়ৰ পৰা। ফেচটোতো খাৰাপ হয় মানুহটো। দাদা হিমালয়ৰ পৰা আহিছে নেকি? আজিকালি হিমালয়ৰ পৰা আহিছে। কি কামত আহিলে? অভিশাপ দিছোঁ। নক'বা তুমি এনেকৈ। অভিশাপ দিছোঁ। কৈলাশপতি তুমি তোমাৰ এছিষ্টেণ্টক কিবা কিবি শিকাইছে নাই? বগাকৈ বগলী বহলাই বুলিছে, পাদৰ গোন্ধত একেবাৰে মলমলাই ওলাইছে। আৰু বম বম বাবা কৈলাশপতি, জয় মহাকামদেৱ। ঠিক আছে বাৰু, মই এতিয়া এছিষ্টেণ্টক মই সোধোঁ, তুমি তাৰ লগত থকা কিমান দিন হ'ল? বাবাৰ লগত থকা মোৰ প্ৰায় 20 বছৰ মানে হ'ল। হয় বাবা মানে মই ইক' বাবা, বাবাৰ এছিষ্টেণ্ট, হয়। বাবা লাভ গুৰু। মালটো দি দে, মালটো দি দে, বাবা লাভ গুৰু ওলাই নহয়। মালটো দি দে। বাবা মই কি শিকাইছিলোঁ? হা? মই কি ক'বা দিছিলোঁ? 3বাৰকৈ ক'বা দিছিলোঁ যে বম বাবা কৈলাশপতি, বম বাবা কৈলাশপতি। বাবা কি যায় হতো। ভিডিঅ'টো ইমানতে সামৰণি মাৰিলোঁ। বাবা কি জয় হো, যদি বাবা কি ভিডিঅ'টো জয় চাই হো, ভাল বাবা কি পায় জয় হো। ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব।